Welcome to Assam Motor Explorer আৰু মই হিমাংশু আজি মই আপোনালোকলে এখন নতুন গাড়ী লৈ আহিছো যিখন ৰিসেন্টলি লঞ্চ হৈছে Maruti Suzuki Celerio X আৰু Celerio X গাড়ীখন আজি মই আপোনালোকৰ এটা আমি জাস্ট এটা ৱাক এৰাউণ্ড কৰিম গাড়ীখনত কি আছে কি নাই আমি অতি সোনকালে যিমান পাৰো সোনকালে চাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আহক প্ৰথমতে আমি চাই লওঁ ইয়াৰ ইঞ্জিন অপচন Celerio comes with 998cc K10B engine K10 B2 whole Maruti Suzuki at a type engine, 3-cylinder engine, number of valves are 4. Maximum power output is 50 kilowatt at 6000 RPM. Maximum torque is 90 Newton meter of torque at 3500 RPM. এতিয়া আমি চাম Celerio X ৰ এক্সটেৰিয়ৰত কি ফিচাৰ্স अवेलेबल আছে আৰু কি নতুন ডিজাইন কৰিছে হেখিনি চাই লওঁ আহক Exterior যদি আমি মন কৰো প্ৰথমতে আমি Celerio X ত দেখা পাম যিখন ৰেগুলাৰ Celerio তাৰ তুলনাত বাম্পাৰটো প্ৰথম মডিফাই কৰিছে আৰু এটা নতুন বাম্পাৰ আৰু নতুন গ্ৰিল ইয়াত ইউজ কৰা হৈছে আপোনালোকে গ্ৰিল গিটা দেখিছে আৰু লগতে দিয়া হৈছে পিয়ানো ব্ল্যাক ফিনিশত দুটা নতুন ডিজাইন ফগ লাইটৰ যেটো জেগা তাত এটা নতুন ডিজাইন কৰিছে পিয়ানো ব্ল্যাক ফিনিশত গতিকে হেতুৱে প্ৰথম আমি নতুন এটা চেঞ্জ ইয়াত প্ৰত্যক্ষ কৰিছো আৰু যিখন সাইড ওভাৰভিএম কিখনো পিয়ানো ব্ল্যাকত গাড়ীখনত দিয়া হৈছে আৰু যদি আমি সাইডলে আহো সাইডত প্ৰথমতে মন কৰক যেটো বডি ক্লেডিং দিয়া হৈছে তলত যেটো স্ক্ৰ্যাচ প্ৰুফ হ'বৰ কাৰণে এটা বডি ক্লেডিং দিয়া হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে গাড়ীখন যেহেতু ওয়াশিং হৈ লগে আমি ভিডিওটো কৰিছো সেই কাৰণে অকমান ওয়েট কন্ডিশনত আছে আৰু পিয়ানো ব্ল্যাক ফিনিশতে ইয়াৰ হুইল ক্যাপ দিয়া হৈছে দেখা পাইছে হুইল কভাৰটো যে হেতু পিয়ানো ব্ল্যাক আৰু যিকিটা ডোৰ হেন্ডেল গিটাও একে পিয়ানো ব্ল্যাক আৰু অৰেঞ্জ এই দুটা কালাৰে এখন গাড়ীত আমি প্ৰত্যক্ষ কৰিছো এই কালাৰ দুটাতে গোটেই গাড়ীখন সজাই তোলা হৈছে আৰু যেটো ওপৰৰ roof rail গিডালো পিয়ানো ব্ল্যাক ফিনিশতে দিয়া হৈছে এতিয়া আমি চাম Celerio X ৰ ৰিয়াৰ লুকটো ৰিয়াৰটো আমি প্ৰথমতে প্ৰত্যক্ষ কৰিম যেটো বাম্পাৰটো ৰিডিজাইন কৰা হৈছে মডিফাই কৰা হৈছে আৰু তলত যেটো ব্ল্যাক ফিনিশত যেটো ইয়াৰ বডি ক্লেডিংটো হেতু তালৈকে ইয়াত ডাঙৰ কৰি দিয়া হৈছে বাম্পাৰটোত আৰু লগতে এটা সিলভাৰ ফিনিশ দিয়া হৈছে তলত গাড়ীখনক এটা স্পৰ্টি লুক দিবৰ কাৰণে গতিকে ৰিয়াৰ লুকটো আমি গাড়ীখনত হিমানে চেঞ্জেস দেখিছো আৰু লগত যেটো ইয়াৰ লোগোটো Celerio X বুলি দিয়া হৈছে আৰু গাড়ীখন অটো গিয়াৰ শিফটত উপলব্ধ হৈছে গতিকে ZXi টপ মডেল ইয়াত ৰিয়াৰ উইন্ডো ওয়াশাৰ ওয়াইপাৰ আৰু ডিফগাৰ লগত হাই মাউন্টেড ষ্টপ ল্যাম্প পাছফালৰ পৰা হিমানখিনি চেঞ্জ আৰু গাড়ীখনত ফিচাৰ্স अवेलेबल Let's get into the interior আৰু আমি ইন্টেৰিয়ৰত কি ফিচাৰ্স अवेलेबल আছে Celerio X ZXi হেখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আহক আমি চাই লওঁ ইন্টেৰিয়ৰত কি আছে ইন্টেৰিয়ৰত প্ৰথমতে আমি মন কৰিম ইয়াৰ যেটো ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ ড্ৰাইভাৰ ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰত এটা স্পিডোমিটাৰ এটা টেকোমিটাৰ আৰু লগত এটা MID দেখা পাইছে MID যেটো এখন অটোমেটিক ভেৰিয়েন্ট গতিকে ইয়াত নিউট্ৰেলটো আহি আছে এতিয়া আৰু ফুয়েল গজ লেভেল লগত টেম্পাৰেচাৰ 19 ডিগ্ৰী সেলসিয়াস আৰু লগত টাইম আৰু MID কি আছে আমি দেখম ইয়াত আপোনালোকে দেখা পাব এভাৰেজ ফুয়েল ইকোনমি আৰু যেটো ৰেঞ্জ আৰু ইনষ্টেন্ট ফুয়েল ইকোনমি গতিকে MID হিমানখিনি বস্তু ফিচাৰ্স अवेलेबल আছে স্টিয়াৰিং ডাল যদি মন কৰে তেতিয়া Maruti Suzuki ৰ জিডাল নরমাল স্টিয়াৰিং সকলো গাড়ীতে ইউজ কৰা দেখা পোৱা যায় হেডাল স্টিয়াৰিং আছে ইনফোটেইনমেন্ট সিস্টেমৰ ব্লুটুথ কানেক্টিভিটি লগত স্টিয়াৰিং মাউন্টেড ভলিউম আৰু নেক্সট গান বা হেখিনি নেক্সট কৰা কন্ট্ৰোল মোড আৰু মিউট এগিটা সুইচ উপলব্ধ স্টিয়াৰিং মাউন্টেড কন্ট্ৰোলছত আৰু যদি আমি ড্ৰাইভাৰ ডোৰ যিখিনি ডোৰ মাউন্টেড কন্ট্ৰোলছ হেখিনি দেখা পাব Maruti Suzuki ৰেগুলাৰ যিখিনি
ইয়াত পাৱাৰ উইণ্ডো ছুইচেছ লগত ডোৰ লক আনলক আৰু ইণ্টিগ্ৰেটেড ইলেক্ট্ৰিকেলি এডজাষ্টেবল ORVMৰ যিটো ছুইচ সেইখিনি দেখা পাব। লগত এটা নতুন ইয়াত ফেব্ৰিক কৰা হৈছে দৰ্জাখনত, গোটেইখন দৰ্জাতে এইটো দিয়া হৈছে। এতিয়া আমি আহিম ইনফটেইনমেণ্ট ছিষ্টেম। ইনফটেইনমেণ্ট ছিষ্টেমত মাৰুতি চুজুকিৰ যিটো নৰ্মেল এটা ডিজাইন কৰা হয়, খুব এটা চিম্পল আৰু গৰ্জিয়াছ ডিজাইন কৰা হয়, সেইটোৱে ইয়াত দিয়া হৈছে। লগত ওপৰত AC ভেণ্টকেইটা দেখা পাব আৰু তলত AC কণ্ট্ৰলছখিনি দেখা পাব। মেনুৱেল AC দিয়া হৈছে আৰু লগত অট'মেটিক গিয়াৰ বক্স, যিটো অট'মেটিক গিয়াৰ লিভাৰ সেইটো দেখা পাব। আৰু যিখন IRVMখন দিয়া হৈছে মেনুৱেলি এডজাষ্টেবল ডে নাইট IRVM, গতিকে সেইটো ফিচাৰ্ছো এভেইলেবল আছে গাড়ীখনত। আৰু ডেছবৰ্ডটো মন কৰিলেও চেলেৰিঅ'ৰ যিটো আগৰ ডেছবৰ্ড তাৰ সৈতে একে আছে, মাত্ৰ যিটো হোৱাইট কালাৰৰ এটা এচেণ্ট মিউজিক ছিষ্টেম আৰু AC ভেণ্টৰ কাষত দিয়া হৈছে, সেইকেইটাই চেঞ্জেছ দেখা পাইছোঁ। চেলেৰিঅ' এক্সত লগতে দিয়া হৈছে এটা নতুনকৈ ফেব্ৰিক কৰা নতুন এটা ছিট কভাৰ, যিটোত বডিৰ অৰেঞ্জ কালাৰটো আৰু ব্লেক আৰু যিটো চিলভাৰ টাইপৰ এটা কালাৰ, সেইকেইটা মেটচ কৰি পেলাই ছিটটো ফ্ৰণ্টৰ ছিট দুটা দিয়া হৈছে। আৰু বেক ছিটতো সেইটো যিটো ফেব্ৰিকটো কৰা হৈছে, কিন্তু ছাইডৰ যিকেইটা অৰেঞ্জ কালাৰৰ ষ্ট্ৰিপ সেইকেইটা দেখা নাপাব। এতিয়া আমি চাম ৰিয়েৰ লেগ ৰুম আৰু হেডৰুম। গতিকে মই আহি ৰিয়েৰ ছিটত বহিছোঁ আৰু লেগ ৰুমটো দেখা পাব। এটা ভাল লেগ ৰুমে দিয়া হৈছে গাড়ীখনৰ চাইজলৈ চাই। আৰু হেডৰুমটো গাড়ীখনৰ যিটো মিউজিক ছিষ্টেম, তাত 4টা স্পীকাৰ ইউজ কৰা হৈছে। 4টা স্পীকাৰৰ গোটেইকেইটাই ড'ৰ মাউণ্টেড স্পীকাৰ্ছ হয়, গতিকে ৰিয়েৰ দৰ্জাত আৰু ড্ৰাইভাৰ ড'ৰ আৰু পেছেঞ্জাৰ ড'ৰ গোটেইকেইটাতে আপোনালোকে স্পীকাৰকেইটা দেখিলে। ছেফটি ফিচাৰ্ছৰ কথা যদি আমি কওঁ, তেতিয়া ড্ৰাইভাৰ এয়াৰবেগ আৰু ড্ৰাইভাৰ এয়াৰবেগ এই দুইটাই গাড়ীখনত দিয়া হৈছে। আৰু ABSটো দিয়া হৈছে নে নাই আমি এতিয়ালৈকে কনফাৰ্ম নহয়। এতিয়া আমি চাম চেলেৰিঅ' এক্সৰ বুট স্পেচ। এটা ডিচেণ্ট বুট স্পেচ দিয়া হৈছে। আৰু ফ্ৰণ্টৰ পৰা মন কৰক, গাড়ীখনক যিটো ক্ৰছ লুক দিয়া হৈছে, দৰ্জাৰ যিটো ছাইড মল্ডিং, ছাইড বিট বুলি কোৱা হয় তাৰ সৈতে, আৰু বাম্পাৰ সকলো মিলাই এটা গাড়ীখনক SUV টাইপৰ যিটো KUV 100 বা তেনেকুৱা জাতীয় গাড়ীৰ এটা লুক দিবলৈ চেষ্টা কৰা হৈছে। চেলেৰিঅ' এক্সত দিয়া হৈছে 165 mm গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ, আৰু ইয়াত টায়াৰ চাইজটো দিয়া হৈছে 165/70 R14, গতিকে 14 ইঞ্চ যিটো ড্ৰাম আৰু টায়াৰ ইউজ কৰা হৈছে গাড়ীখনত। চ' ভিউৱাৰ্ছ, আমি চেলেৰিঅ' এক্সখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। গাড়ীখন টেষ্ট ড্ৰাইভ এটাও কৰিলোঁ, খুব চুটিকৈ এটা কম সময়তে এটা টেষ্ট ড্ৰাইভো কৰিলোঁ। আৰু এজ লাইক দ্য অল্ড চেলেৰিঅ' একেই গাড়ীখন চলাবলৈ কোনো ডিফাৰেঞ্চ আপোনালোকে নাপায়, একে ছাছপেনশ্যন ছেটআপ। আৰু গাড়ীখনৰ আমাৰ টেষ্ট ড্ৰাইভ দিয়াৰ কাৰণে মই লখিমপুৰৰ শইকীয়া অটো, যিটো মাৰুতি চুজুকিৰ ডিলাৰশ্বিপ, আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বন্ধু তাতে কৰে বিদ্যুতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সেইখিনিয়ে দেখুৱালোঁ আজি আমি চেলেৰিঅ' এক্সৰ পৰা। নেক্সট ভিডিঅ' আহি আছে, তেতিয়ালৈকে ছিট বেল্ট পিন্ধি গাড়ী চলাওক, হেলমেট পিন্ধি বাইক চলাওক আৰু সদায় সুৰক্ষিত হৈ থাকক। থেংক ইউ।